নমস্কাৰ বন্ধু টিউশ্যন বুলি আজি আমি খানা খাম আৰু ইয়াৰ ৰিচাই কৰি আছে কাৰণ আমি বিকাশটো কাম বনাই ৰখি আছে আৰু আমি এইবিলাক ধুনীয়াকৈ সজাই কৰি ল'লোঁ আৰু মই খান্দিছোঁ চৌকা আপোনালোকে দেখিছে মই কেৰাহীত চৌকা খান্দি আছোঁ নহয় চৌকাত কেৰাহী খান্দি আছোঁ ভুল হৈছে কেৰাহী মাটিত চৌকা খান্দি আছোঁ আৰু এইফালে গৈ আমি এতিয়া কেৰাহী পাতি কৰি ল'লোঁ আৰু আপোনালোকে পৰিৱেশটো চাওক কি ধুনীয়াকৈ আমি মানে দি ল'লোঁ পেণ্ডেল মানে ৰভা টাইপত দি ল'লোঁ গোটেই চাইড আৰু এইফালে এয়া দেখিছে এজনী কুঁহি ভাইক আৰু এয়া ঠেলাত বস্তু আনিছোঁ আৰু ৰিচা ভাইকে খৰি কঢ়িয়াই আছে ৰিচা ভাইকে ধুনীয়াকৈ খৰি নি আছে ভিতৰলৈ আৰু এইপিনে হাঁহকেইটা আছে মই আপোনালোকক হাঁহকেইটা দেখুৱাই দিম ৰখক আপোনালোক অলপ সময় মই হাঁহকেইটা উলিয়াই লওঁ মানে এয়া চাওক আপোনালোকে হাঁহকেইটা ৰখক মই হাঁহকেইটা লৈ ল'লোঁ এয়া দেখিছে হাঁহ চাওক এইকেইটা দি আজি আমি খানা খাম কেনেকুৱা লাগিব ভাবক আপোনালোকে আৰু সেয়া চাওক ৰিচা বাপেক আহি আছে আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে খানা আমি খাম ন খানা চলি আছে ইনষ্টা লাইভ ইনষ্টাত নহয় ব্লগ বনাম লাইভ আহিম আৰু ব্লগ এই মাংসখিনিত বনাবি দি দে কি কলপাত নাকাটিলি কলপাত সেই ৰিচা বাপেকে কাটিম বুলি কৈছিলে ব্যস্ত মোবাইলত ব্যস্ত ভিডিঅ' পাগল এয়া চাওক চব্জি কাটি কৰি সকলো ৰেডি দেখিছে চব্জি আৰু এইফালে এয়া ৰিচাই কৰি আছে মোবাইলত হাই মাই কুঁহিয়াৰ বনাই আছে ভিডিঅ' ভাজি ৰেডি হৈ গ'ল কুঁহিয়াৰ ভাজি দেখুৱাই আছে মই আপোনালোকক অলপ চপা ভাজিখিনি দেখুৱাই দিলোঁ আৰু চাওক এইবিলাক মাংস ৰেডি চুম্পিও ভিডিঅ' বনোৱাত ব্যস্ত চব ভিডিঅ' ৰিচা মোবাইল টিপাত আৰু মই কি কৰিম সেই আৰু এতিয়া সকলোৱে খাইছে কণী দেখিছে কণী খোৱাত ব্যস্ত সকলো চাওক ৰিচা দেউৰী ভৰি ওলাই আছে এয়া ৰিচাই দেউৰীয়ে ভগাই আছে আৰু কণী দি আছে সকলোকে আপোনালোকে চাই থাকক এই ভিডিঅ'টো লাষ্টলৈকে আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব চাওক দেউৰীয়ে খাই আছে পটাপট চাওক পুৰা দেউৰীয়ে খাই আছে একদম অকলে দেউৰী এপিনে খোৱা দিয়া ধুনীয়াকৈ এইয়া খানাৰ আয়োজন এইয়া এইফালে আছে খানাৰ আয়োজন ক'লৈ যাবলৈ ভয় লাগে আৰু সকলোৱে বনাই বোলে ৰিলচ সকলোৱে বনালে মই কিয় নবনাম সকলোকে সুধি ল'লোঁ কেনেকৈ বনাবি কি কৰিবি আৰু ফাইনেলি চিলেক্ট কৰি ল'লোঁ ময়ো বনাম ৰিলচ নবনালে মই কি নবনাম মই চবতকৈ একো ওপৰত হয় চালোঁ ইহঁতে কেনেকৈ ৰিলচ বনাইছে আৰু চাওক এতিয়া বনালোঁ ময়ো এটা ৰিলচ মোৰ ৰিলচটো কেনেকুৱা লাগিছে ভাল নে বেয়া ফাইনেলি খাবলৈও সময় হৈ গ'ল এয়া হওক বিকাশ বহিলে ময়ো বহি ল'লোঁ আৰু এইপিনে ছাৰৰ ছোৱালী এইপিনে ৰিচা কুঁহি আৰু তাৰ কাণতে বহি আছে কুঁহিৰ ভাইক এইপিনে চুম্পি তাৰ কাণত চুম্পিৰ ভাইক তাৰ কাণত ৰিচা মানে কুঁহিৰ মাকে দি আছে সকলোকে খাবলৈ আৰু সকলোৱে খোৱাত ব্যস্ত হৈ আছে এইপিনে চুম্পি মাকে চালাড নে কি লৈ আছে কণী লৈ ৰখি আছে আৰু এইপিনে সকলো বস্তু তৈয়াৰ হৈ গ'ল ৰিচা বাপেকে চাব আহিছে কোন কেনেকৈ বহি আছে আৰু এয়া ৰিচা মাকে বহি আছে মাংস এইপিনে সকলোকে আপোনালোকে চাওক কেনেকুৱা লাগিছে আজিৰ খানাটো আপোনালোকে জনাব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই